মনি ক'ৰবালৈ যোৱা আপুনি কলৈ যায় মোৰ মানে টিউচন এটা আছে বৌ কেকেদাই থবলৈ যায় হয় নেকি যাওক আকৌ মেডাম আপুনি এইখিনি খোজকাঢ়ি যাব পাৰিব নেকি পাৰিম চিয়'ৰ এই নালাগে সাপ মাৰি নেগুৰত কিয় বিহ ৰাখিব লাগে আপুনি গৈ থৈ আহকগে যাওক তাৰপিছত আমি লগ ধৰিম যাওক নোযোৱা ন কিয় জোহাই মেডামৰ দেৰি হৈছে ন আপুনি লগ থৈ আহক হেই কিনো কথা চুবাইছ মেডামৰ দেৰি হৈছে নহয় যাওক হেৰি নহয় কেকেদা আপুনি নহ'লে যাওকগে মই এইখিনি খোজকাঢ়ি যাম চিয়'ৰ বাইকখন আছেই দেখোন মেডাম কিয় খোজকাঢ়ি যাব লাগে বাইক লৈ পেলাই মানুহ খোজকাঢ়ি যাব পাৰিছে বৌলক তেন্তে কেকেদা যাম লগ পাম চা যাওক মেডামৰ দেৰি হৈছে নহয় যাম যাওক যা আজি ৰাতি আপোনালোকৰ ঘৰত থাকাকেহে যাওঁ কিয় নেকি মাংস অনা নাই এই ৰাতি ভাওনাখন চাবলৈ হেই ৰ'দত কি কৰি আছ এনেই উঠি আছো চা ৰবৰ গলা দি গলিবি ভিতৰত আৰু গম পৰিছে এচি আছে ফেন আছে কিহৰ গৰম এইটো গম আৰু সেইটো গম পোৱা এষ্টা আছে মানে ভিতৰৰ গমটো আৰু বাহিৰৰ গমটো পোৱা এষ্টা হৈ আছে আচ্ছা আহিছে থৈ আহিলে চা আমাৰ ইংলিছ বাইদেউ বহুত ভাল কাম কৰিছে চা বহুত ভাল কাম কৰিছে চাওঁ কংগ্ৰেছৰ ইলেকশ্যন চা পাও বাহিৰত মোক মাৰিছে মাওক ভিতৰত ইচ্ছাৰে বচালেহে বচোৱা তই মাজৰ মানুহ তয়ে কৈছ কথাটো ভাল কৰিছে নে বেয়া কৰিছে ক'বলৈ গ'লে একো বেয়া কথা হোৱা নাই দিয়ক টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত এটা গেপছ ৰাখিব লাগে কি নহয় মানে এই যে ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত যে এটা মানে সীমা ৰেখা এটা যে থাকিব লাগে বুজাই দিছো আপুনি সীমা ৰেখা চাবলৈ মণ্ডল নে কানানগো বেলেগ কাম নাই আৰু ন ক'ত বহিব লেকচাৰ অ'ৰা মোক লেকচাৰ মাৰিব পাৰো কিন্তু কামৰ লেকচাৰ দেৰিয়ে হ'ল ফালিছে আপুনি অ'ৰা তুমি কিডাল ফালিছা দেখিছো হা মই বাথৰুমৰ পৰা আহো সকলো হিচাপ বৰাবৰ কৰি আছো বাথৰুমত কিহৰ হিচাপ কৰে হাত ফটুৱাই চব ঠিক কৰিছে ছাৰলৈ ফোন কৰি ঠিক কৰিছে আচ্ছা ছাৰলৈ ফোন কৰিছে ঠিক কৰিছে আপোনাক কিয় ভাল লাগিছে ঠিক কৰিছে আৰে মোৰ চকুৰ সন্মুখতে মেডামক বাইকত উঠাই নিলে মোৰ কি সহ্য হয় এইষা আকৌ কি কথা কৈছে সঁচা কথাই কৈছো আপোনাৰ মানে ইংলিছ বাইদেউ বাইক উঠাবলৈ মন আছে আৰে মোৰ কথাটো বেলেগ মই হলোতো ছিংগুলাৰ নাম্বাৰ মই উঠাব পাৰো আচ্ছা তেতিয়াহ'লে আমি পূজালৈ হ'ব লাগিছে পূজালৈ আকৌ কিয় আপুনি চলোৱা আৰু চাপকে পূজাতহে ওলাইছে তাত ফটুৱাই চব পিছে তই মোক নাম ক তাৰ চকু ঘুকুটি আনি মই মালৰ লগত নাস্তা কৰি খাম মাখি আপোনালোক লাগিছে মই যাম আমাৰ বাহিৰৰ মানুহ মাজত নোসোমাব আমি একো নাজানিছো ঐ কুকুৰ তই কৈছিলি নে নাই মেডামে এনেকে সাবতা মাৰি ধৰিছে বুলি ভ্ৰমকত কি দেখিছে একোৱে গম নাপাই সংসাৰ ভাঙে মোৰ মোহনক খেদিলে এতিয়া সত্য লুকাই নাযায় কি সত্য অ' জোৱাই কেৰেক্টাৰৰ দাগ কেতিয়া লুকাই ৰাখিব নোৱাৰি বেছি ফটৰ কৰি নাথাকিব আৰে প্ৰথমে জেঠাৰী হিচাপে দায়িত্ব আছিলো মোৰ তেতিয়াহ'লে গেঞ্জি আৰু আণ্ডাৰৱেৰ ঘূৰাই দিয়ক মোক কিহৰ কাৰণে ঘূৰাই দিম বিহুত মইহে দিছিলো আপোনাক গেঞ্জি আৰু আণ্ডাৰৱেৰ যাওক বাথৰুমত যাওক মোক ঘূৰাই দি থৈ যাওক ফটো আমি কৰে ঐ কেদা চৰি বুলি কৈ দিয়ক কথা শেষ তই দুইফালে তাল মিলাই আছ যে একো তাল মিলোৱা নাই তাই সঁচা কথাই কৈছে মুঠতে ছাৰক আহিবলৈ দিয়ক তাৰপিছত চাই উলিয়া কথাটো ভাল নহ'ব নেকি কি ভাল নহ'ব উলিয়া এই মোৰ কিন্তু ভয় লাগিছে জানানে এই তাতে থানাৰ সন্মুখত যদি থানাত ভৰাই থৈ দিয়ে আৰে কোনে ভৰাব তই বেগ খোলচোন এই থানাৰ সন্মুখত এইবিলাক বেয়া হ'ব নেকি একো নহয় তই উলিয়াচোন মোৰ কিন্তু ভয় লাগিছে দেই থানাৰ আগত কি হৈছে একো হোৱা নাই মানুহ ইয়াত আছে বেগো ইয়াত আছে কেছ কি আছে একো কেছ নাই একো কেছ নাছে তেতিয়াহ'লে বেগত কি আছে কাপোৰ আমি ইয়াত কাপোৰৰ দোকান দিম থানাৰ মুখত কাপোৰৰ দোকান এইষা আকৌ কি কথা কৈছে ঠিকেই কৈছো কাপোৰৰ দোকান দিম মানে গমটমৰ কাপোৰ লাইমলমৰ কাপোৰ চব আছে এই লাইমলম নহয় নাইলনৰ কাপোৰ আপোনালোকে মানে মাটিয়ে চাটিয়ে বহি পেলাই কাপোৰ দোকান খুলিছে মাটিয়ে চাটিয়ে বহি পেণ্ট চেণ্ট যদি লেতেৰা হৈ গৈছে এই লেতেৰা হ'লে উপায় নাই ইয়াত টেবুল চকী ক'ত পাম মই মেমেজ কৰি আছো টকা 100 দিয়া কিয়
এইপিনে 100 টকা দিছে টেবুল চকী নিজে চুচে জেগা পাই গৈ মানে মানে চতে নাছে টকা 100 দিয়া কিহৰ কাৰণে দিম এইকেইটা বেছিয়ে লোকে লৈ আছে চাও এটা বুজি পাইছো ঠিকে আছে ঠিকে আছে বাৰু কিন্তু থানাৰ পৰা চকী টেবুলবোৰ উঠাই আনিলে তোমাক গালি নাপাৰিব জানো মোক মাই ডগ ভাল দিন এটা চাই মই যাম আমাৰ যে আছাইছা মোক কম মম কৈছে আমাৰ কেকে চাই মোক কম এচাতে চাই নাৰ্ছ খুৱাইছে মোক চবেই মম কৈছে মোৰ কিন্তু ভয় লাগিছে দেই ঐ ভয় কৰাৰ কোনো প্ৰয়োজন নাই ভয় কৰাৰ কাৰণে আমাৰ এইটো অৱস্থা বুজি পাইছ আৰু মইতো আছো থানা পুলিচে যদি কিবা সুধিছে মোৰ নামটো ল'ব নালাগিছে যদি বেছি জোকে সুধিছে আমাৰ 3টা নাম কৈ দিলে হৈছে পইচা এটা দিয়ক 100 টকা কিয় থানা পুলিচৰ পৰা যে পঠাইছে 100 টকা এটা দিয়ক ইয়াতো মানে একেই বেপাৰ কি বেপাৰ ঐ অন্তৰত খোলাতৰি কথা না হবি কমে কি কৰিবা তুমি হা লাজ নেলাগিছে বাচ্চা হৈ আছে যায়ও একদম ধুনীয়া মাথাডাল যে বেয়া হৈ আছে এতিয়া মাজত টেপেচকে বান্ধি দিবি মোৰ ওচৰত আচ্ছা মাথাটো খালি তোৰ বেয়া হৈছে আমাৰতো একোৱে হোৱা নাই আমাৰতো একোৱে নহৈছে এইজনী কাজিয়া কৰিম বুলি আহে বোলে থানালৈ মোৰ লগত তই কাজিয়া কৰিম বুলি আহা নেকি মোৰ লগত ঐ কি কৈছা আপুনি কাজিয়া কৰিবলৈ আহিছিল একে অভদ্ৰ এক্সেছ মই একচুৱেলি কথাটো কি হৈছে পপুমছা এই দেখিছানে নাই থানাৰ ভিতৰত টেবুল নাই বুলিলে নাই দুখন নাই নাই দেখা নাই নেকি তুমি সঁচাই নাই মাই ডগ এতিয়া খং কিয় নুঠিব কোৱাচোন বাৰু আপুনি বুলিহে ধৰিছে এতিয়া চাবাচোন দেই আচ্ছা চাম এই চাব নালাগে মই যিটো কম তুমি শুনিছো আচ্ছা শুনিম তাই মোক কি কৈছে চাবা দেই চাম আৰে তুমি চাব নালাগে মই কিটো কৈছো শুনা আচ্ছা কথাটো কেনেকে আৰম্ভ হ'ল চাবা আচ্ছা চাইছো তুমি চাব নালাগে কথাটো কি কৈছো শুনা না আচ্ছা শুনিবলৈ দিছে কেনেকে আৰম্ভ হ'ল চাবা কথাটো আচ্ছা চাম কিনো খেলি মেলি কৈ আছ কি চাবাকে আছাগে আপুনিনো কি চাবা শুনাকে আছে চাবলৈ দিলে দিয়ক শুনিবলৈ দিয়ক কিবা এটা চাবলৈতো মই শুনিব লাগিছে কিবা এটা শুনিবলৈতো মই চাবই লাগিছে এতিয়া চাম নে শুনিম সেইটো কওক তই একো কৰিব নালাগে মোৰ ভুল হ'ল যে মই তোক ক'লো কথাখিনি একদম ধুনীয়া পিতাই মোৰ থুতৈটো আছে মই আকৌ ছিঙি লৈ গৈছে বুলি ভাবিছো হে এইখন দেখোন মোৰ টেবুল এতিয়া চিনি পাইছে চিনি পোৱা বাদ দে তহঁতৰ কি গতি কৰি আছো চাই থাক কি গতি হ'ব মানে এই 2টা ক্ৰাইম কৰিছ থানাৰ প্ৰপাৰ্টি চুৰ কৰি আনিছ আকৌ থানাৰ মাটিতে বেদখল ডাইৰেক্ট লকা ৰ'ব থানাৰ প্ৰপাৰ্টিও চুৰ কৰা নাই থানাৰ মাটিও বেদখল কৰা নাই এইবোৰ নিজে উৰি আহি ইয়াত পৰিছে আৰে দোস্তো মই 100 টকা দি মানুহ লগাই ইয়ালৈ লৈ আহিছো ক'ৰ মানুহ লগাইছো টিকনিৱালা টিকনিৱালা এইটো হয়